সো ভিউয়ার্স মনত আছে না এই জাগাটা যদি মোৰ আগৰ ভিডিঅ'খন দেখিছা তো গমে পাবা মই ইয়াৰ পৰা এখন ভিডিঅ' বনাইছিলোঁ। এইখন হৈছে দীপকাই নদী, এইখন হৈছে দীপকাই নদী। সো এই দীপকাই নদীৰে মই এখন ভিডিঅ' বনাইছিলোঁ যে কিমান লং মানে কিমান দূৰত্ব আছে আৰু লাষ্টলৈকে কেনেকৈ দেখে মানে য'ত শেষ হয় মানে নদীখন তো তালৈকে কেনেকৈ দেখে। তো সেইখনকে ভাবিলোঁ যে তোমালোকক দেখাং যে আমাৰ এই দীপকাই নদীখন কিমান দূৰলৈকে আছে। সো বলকটো কিমান দূৰ আছে এই নদীখন দেখাওঁ আপোনালোকক। সো মানে এই দীপকাই নদীৰ এইডাল হৈছে আমাৰ ইয়াতে বটগাছ। সো ইয়াৰ পৰা মানে দীপকাই নদীৰ একদম মেইন পইণ্টটো য'ত মানে বেছিভাগ মানুহেতো নাজানো কিন্তু আমি ইয়াতে বহুত গা ধুইছিলোঁ আৰু দেখিব পাৰি ইমান মানে ফেটফুল। তাৰপিছত লগতে পানীটো বৰ্তমান এইখিনিত চাফা আছে। সেই আগতে এটা ঘাট আছে, সেই ঘাটত মানে মানুহে তাতে কাপোৰ ধুই মুৰ্গী মৰিলে বা কিবা অইন কিবা সৰু সুৰা সেনেকুৱা জীৱ জন্তু মৰিলে তাতে পেলাই দিয়ে। তো তাৰ কাৰণে মানে প্ৰদূষিত হৈ গৈছে নদীখন। তাৰ কাৰণে এতিয়া মানে লগৰে কওঁ বা ময়ে ইয়াতে গা ধুৱাই ইমান এটা ভাল নাপাওঁ। দেখিব পাৰে ইয়াতে এটা এনেকুৱা অলপ শাল গাছ আছে, লগৰে এজনৰ হয়। তো টাইম লেপছত দিম ভিডিঅ'খন, একদম সেই লাষ্টলৈকে যাম। চ' দেখক আৰু এনজয় কৰক ভিডিঅ'খন। ফাইনেলি মই আহি পালোঁ মোৰ ডেষ্টিনেশ্যন য'ত মই আহিম বুলি কৈছিলোঁ। মই আহি পালোঁ আমাৰ দীপকাই নদীৰ একদম শেষৰ ভাগৰ পিনে। তো দেখিব পাৰে মই একদম মানে আঙুলি যে দেখাম সেনেকুৱা জাগাই নাই, ইমান দূৰৰ পৰা আহিছোঁ আৰু কি ক'ম আৰু। চ' দেখিব পাৰে এইখন হৈছে আমাৰ দীপকাই নদীৰ শেষৰ ভাগ, মানে ইয়াতে আহি শেষ হয়। আৰু ইয়াৰ পৰা অলপ সৰু সৰু নৰ্দমা সৰু সৰু হল এনেকুৱা কৰি আৰু লাষ্টলৈকে আছে। কিন্তু সেই পিনে গ'লে মোৰ বহুত সময় লছ হ'ব বা সময় শেষ হ'ব। তাৰ কাৰণে আৰু এনেও আমাৰ দীপকাই নদীটো আমাৰ বাবে এইখিনিতে শেষ হয়। দেখিব পাৰে এইখন হৈছে মানে বৈকুণ্ঠপুৰ যোৱা ব্ৰিজ, সেইখন দেখিছেনে অলপ বগা বগা আছে। চ' সেইপিনে বৈকুণ্ঠপুৰৰ ব্ৰিজ পোৱা যায়। চ' এইখনে আছিল আমাৰ দীপকাই নদীৰ শেষৰ ভাগ। আই হোপ আপোনালোকে মোৰ ভিডিঅ'খন চাই ভাল পাইছে। আৰু আপুনি যদি এই দীপকাই নদীখন মানে আমাৰ আগিয়া অঞ্চল বা বাপুপাৰা অঞ্চলৰ অন্তৰ্গত এইখিনিতে থাকে আৰু যদি শেষৰ ভাগটো দেখা নাই, চ' দেখি লওক এনেকুৱা ধৰণৰ দেখে অলপ শেষৰ ভাগটো আমাৰ দীপকাই নদীৰ। চ' দেখিব পাৰে ইয়াতে অলপ পাহাৰো আছে। তাৰপিছত মুখত কিবা পকা সোমাইছিল গাইছ, দেখিছোঁ নহয়। আৰু আপোনালোকক কথা এটা কৈ দিওঁ যে এই যে গণেশ বাবা বা হাতীবোৰ যে আছে সেইবোৰ এটা জেগাত আবদ্ধ, মানে এইফালে আছিল না এইফালে আছিল ক'ব নোৱাৰোঁ বৰ্তমান। কিন্তু সেইবোৰ মানে হাতীবোৰ বৰ্তমান এটা জেগাত আবদ্ধ কৰি ৰখা হৈছে। চ' তাৰ কাৰণে মানুহবোৰে নিজৰ ধান যে আছে চ' যিমান পাৰে সিমান সোনকালে কাটিব চেষ্টা কৰি আছে। চ' এনেকুৱা টাইপৰ ধান যে আছে এই জেগাবোৰ অলপ ৰিক্সি হয়, কাৰণ এইবোৰ খোলা জেগাত আৰু হাতী বা গণেশ বাবাবোৰ যে আছে সেইবোৰে এনেকুৱা জেগাতে এই ধানবোৰ খাই ভাল পায়। চ' তাৰ কাৰণে দেখিব পাৰে ইয়াতে বেছিভাগ ধান কাটাই হ'ল আৰু যিখিনি কাটিব লগা আছে মানে কাটি আছে মানুহে, সিপিনে চব ফালে ধান কাটা হৈ আছে। চ' আজিৰ ভিডিঅ'খনত টপিকে আছিল আমাৰ মই যে এখন ভিডিঅ' বনাইছিলোঁ যে এণ্ডিঙলৈকে আহিম, কিন্তু নেক্সট এটা বেলেগ দিন যেতিয়া সময় পাম তেতিয়া আহিম। চ' আজি সময় পাইছিলোঁ, আজি আহিলোঁ। চ' এইখনে আছিল আমাৰ এণ্ডিং দীপকাই নদীৰ, মানে এণ্ডিং পাৰ্টটো। চ' আই হোপ আপোনালোকে এই ভিডিঅ'খন চাই কিবা নহয় কিবা এটা ইণ্টাৰেষ্ট পাইছে। চ' যদি ইণ্টাৰেষ্টটো পাইছে তো ভিডিঅ'খন চাই লাইক আৰু কমেণ্ট কৰি দিব, নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। চ' এইখিনি আছিল ভিডিঅ'ত ক'ব লগা। চ' থেংকছ ফৰ ৱাচিং, নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ।